মই এটা কথা কওঁ, দীঘলী পুখুৰী এতিয়া গছখিনি যদি কাটি দিয়ে সেই সৌন্দৰ্যটো ঘূৰাই পাব নাই আকৌ। মই কালিও দিছোঁ এটা পোষ্ট, সেই সৌন্দৰ্যটো কোনে ঘূৰাই পাব? নাপায়। চ' ডোণ্ট গ' ফৰ ইট। সেইটো বিজেপি চৰকাৰ হওক, কংগ্ৰেছ হওক, আই ডোণ্ট কেয়াৰ। কথাটো হ'ল আমি এইটো বিচৰা নাই। ইউ কেনট ডু ইট, ইউ কেনট ডু ইট। যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয়। যোনে নহওক, যোনে CM নহওক, যোনেই PM নহওক, মই সদায় আছোঁ। মই গছ ৰক্ষা কৰি আছোঁ, গছ ৰুই আছোঁ। আমাৰ গোটেই ফেন ক্লাবে আমি প্ৰত্যেক বছৰ আমি 5,000 গছ ৰুওঁ। সেইটো চাই গভৰ্ণমেণ্টে নোৰোৱে। আই চেলেঞ্জ, মোৰ লগত আহক। ইউ ডোণ্ট ডু ইট, আইল ডু এ ৰিভলিউশ্যন। দ্যাটছ ইট। বিপ্লৱ কৰিম। এফালে গছ কটা আৰু আনফালে আচলতে বৃক্ষৰোপণ কৰি বিশ্ব ৰেকৰ্ড গঢ়া, ইয়াৰ আচলতে কি ঘেণ্টা হ'ব তাত? কোনে চাব গছবিলাক? য'ত গছ লাগে তাত গছ কাটি আছে, য'ত গছ নালাগে তাত গছ ৰুই আছে, ফ্ৰী চাউল দি আছে। আৰু কম নেকি? মুখখন মেলিলে বৰ বেয়া কিন্তু মই। চ' ডোণ্ট ডু ইট। আমি ভিখাৰী নহয় কিন্তু। We have land, we have trees, we have hills, we have rivers, we have everything. Talk to me. নিশা 11 বাজিছে, জুবিন গাৰ্গ আহিছে, গতিকে প্ৰতিবাদ কৰি আপোনাৰ এয়া চৰকাৰলৈ হুংকাৰ দাবী নে আহ্বান থাকিব? মই একো প্ৰতিবাদ নকৰোঁ, মই কথা কওঁ বছ। মোৰ কথা শুনিব লাগিব। যদি নুশুনে মই জেং কৰিম। কথাটো সেইটো। মই প্ৰতিবাদ কৰা মানুহ নহয়। মই এনেকৈ নাহোঁ, মই নবহোঁ। মই যেতিয়া ওলাই যাওঁ, মই কিমান ধৰণ লৈ যাওঁ আমি? মিনিষ্টাৰ MLA আহে, যিমান মানুহ হয়, মই যেতিয়া যাওঁ তাতকৈ বেছি মানুহ হয়। কথাটো সেইটো। I don't know. I think they should be more intelligent. Right. They should be more intelligent about trees, about people, about everything. মই ইংলিছত কৈছোঁ, কাৰণ বেছিভাগ আমাৰ চৰকাৰৰ বেছিভাগ মানুহে ইংলিছ নাজানে। ইংলিছটো শিকি লওক প্ৰথমতে। Then you talk to me, right? Yes, that's it. এইটো ভুল কথা, এইটো ভুল, এইটো ভুল, এইটো ভুল, এইটো বাৰে বাৰে ভুল। ৰিভিউ কৰিম বুলি কৈছে এই বিষয়টোক লৈ পেলাই, এইটো গোটেই কথাটোক লৈ পেলাই আপোনালোক আশ্বস্ত নহয় নেকি? মই নাজানো কি কৈছে। গছটো এতিয়া ঢেৰ গছ কাটিছে বাৰু। এতিয়া কিছুমান জেগাত গছ কাটিবলগীয়া হৈছে, সেইটো উপায় নাই। তাত ৰাস্তা বনাইছে কিবা, বাট তাৰ ৱে আছে। মই এটা কথা ক'ম, নগাঁও ওচৰত যেতিয়া হাইৱেটো হৈ আছে, আমি যাওঁ এতিয়া সেই হাইৱেটোৱে যাওঁ। দেউতাই 2 বছৰ গোটেই কাম বন্ধ কৰি দিলে, বিকজ তাত এতিয়াও দুজোপা বকুল গছ আছে। যেতিয়া কৈছে মই কাটিব নিদিওঁ, ৰাস্তা সলনি কৰি দিলে। ইউ কেন চেঞ্জ ইট। ইটছ লাইক মই সেইদিনা পোষ্ট এটা দিছোঁ, আগৰতলাৰ এটা পোষ্ট দিছোঁ, আপোনালোকে দেখিছে চাগে। বিকজ ব্ৰিজ এখন তাহাঁতি পেটাৰ্ণ চেঞ্জ কৰিছে, বিকজ উই কেন ডু ইট। দেৰ ইজ অপশ্যন। কাটি পেলালে নহ'ব নহয়। এতিয়া এইসোপা যদি কাটি পেলায়, এইটো দীঘলী পুখুৰীত কোন আহিব? গছ থাকিলে চৰাই আহিব, যদি গছ নাথাকে ফ্লাইঅভাৰত চৰাই নাহে। এতিয়া মোৰ ষ্টুডিঅ'তে চাব, এইটো উদাহৰণ। তাত ৰাতিপুৱা কাউৰী, শালিকা, কপৌ, চুটি শালকি, ঘনচিৰিকা মোৰ এনে কাণৰ কাষেদি পাৰ হৈ যায়। এতিয়া বাদুলি আহিছে ৰাতি, কাৰণ মই জামাইকান চিৰাই এটা ৰুই দিলোঁ। এতিয়া ৰাতি চব বাদুলিবিলাক আহে, মোক পাত্তাই নিদিয়ে। মানে মই কোন জুবিন গাৰ্গ, তাহাঁতি আহে কিন্তু ৰাতি। মই তাত সেইকাৰণে লাইট দিয়া নাই, কাৰণ লাইট দিলে তাহাঁতি গুচি যাব। চ' দিজ আৰ লাইক ভেৰি চাইণ্টিফিক থিংছ, ইউ হেভ টু ন' ইট চাইণ্টিফিকেলি এণ্ড ফ্ৰম ইয়ৰ ব্ৰেইনছ। প্ৰথম কথা, ফ্ৰম ইয়ৰ ব্ৰেইনছ। ইটছ এনেই আৰু গছজোপা ৰুলোঁ, তাক কাটি দিলোঁ, ইটছ নট চাইণ্টিফিক। ক'ত গছ কাটিছোঁ, ক'ত কেনেকৈ কি কৰিছোঁ, এইটো চাব লাগিব। এইটো মইতো 32খন দেশ ঘূৰিছোঁতো, 32 countries. I've seen it there. কোনে কেনেকৈ কাম কৰে,